আজি বনাবলৈ লৈছোঁ ভীমকলৰ জুচ। তাৰ কাৰণে ভীমকল, চেনি এচামুচ, গাখীৰ, খিচমিচ কেইটামান, খেজুৰ, আকৌ বাদাম কেইটামান লৈ লৈছোঁ। ইয়াত ধুনীয়াকৈ মিক্সিত গুড়ি কৰিবৰ কাৰণে গোটেইখিনি বস্তু দি দিছোঁ। এতিয়া মিক্সিত গুড়ি কৰি দিম আৰু ধুনীয়াকৈ। আপোনালোকে বাৰু ভীমকলৰ জুচ খাই পাইছেনে? যদি খাই পোৱা নাই তেতিয়াহ'লে খাই চাব। বহুত বেছি ভাল হয়, খাবৰ কাৰণেও টেষ্টি হয় আৰু আমাৰ শৰীৰৰ কাৰণেও বহুত বেছি প্ৰয়োজনীয় খাদ্য। এয়া মই ধুনীয়াকৈ মিক্সিত গুড়ি কৰি লৈ তাত ধুনীয়াকৈ মই খিচমিচ, আলমণ্ড, খেজুৰ অকণমান আকৌ এড কৰি দিছোঁ। দেখিবলৈ ধুনীয়া হোৱাকৈ অকণমান গাখীৰ দিছোঁ, যিহেতুকে বহুত বেছি গোট হৈছিলে খাবলৈতো, সেইকাৰণে ধুনীয়াকৈ এয়া দি দিছোঁ। এতিয়া মই ভাবিছোঁ আইতাক অকণমান দি আহোঁ। আইতা যিহেতু অসুখ হৈ আছে, আইতা ভৰিখন পৰি কিনে ভাঙি আছে, সেইকাৰণে আইতাই এইটো কাপটো এটি খা এইটো নহয়